হেল্ল' এভৰিবডি, নিশ্চয় আপোনালোকৰ ভাল। বাৰিষাৰ বতৰ, ঘৰত কিছু আজৰি সময়ত বোলো আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰোঁ। আপোনালোকে সকলোৱে জানে আজিকালি ধৰি লওক বিভিন্ন ধৰণৰ কাম কাজ কৰিবলগীয়া হয়। যিহেতু আমি চাকৰি বাকৰি নকৰা যুৱক যুৱতীসকলে আৰু যিসকল আমাৰ আত্মনিৰ্ভৰশীল আমাৰ পৰিয়াল আছে, যিসকলে সৰু সুৰা ব্যৱসায় বাণিজ্য কৰে, বিশেষকৈ মই নিজৰ কথাই কৈ আছোঁ। মই সৰু সুৰা ব্যৱসায়ৰ লগতে গাহৰি পালন, মৎস্য পালন, তাৰপিছত আমাৰ কুকুৰা হাঁহকে ধৰি বিভিন্ন এই প্ৰতিপালনৰ কাম কাজবিলাক নিজে কৰোঁ, চোৱা চিতা কৰোঁ। আৰু এই এতিয়া দুপৰীয়া সময় কিছু আপোনালোকৰ সৈতে এই ফিছাৰীত জাপানী কাৱৈ মাছৰ যি ধৰি লওক এক নান্দনিক দৃশ্য। জাপানী কাৱৈ মাছক যেতিয়া আমি কিছু খোৱা খাদ্য, এনে সাধাৰণ তুঁহগুৰি যেতিয়া দিওঁ পুখুৰীত, তেতিয়া মাছবিলাকে খুব ওপৰলৈ ওলাই আহি খাদ্য গ্ৰহণ কৰা দেখা যায়। দেখি এক ভাল লাগে। এই দৃশ্যখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কিছু প্ৰদৰ্শন কৰিবলৈ বলক ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। জাপানী কাৱৈ মাছৰ বংশ বৃদ্ধি প্ৰতিপালন কেনেকৈ হৈছে, আৰু ই খুব তীব্ৰ গতিত বৃদ্ধি হয় আৰু খুব সঘনাই পোৱালি দিয়ে। আৰু ধৰি লওক দুই এজনী ক'ৰবাৰ পৰা আপুনি বেলেগ ফিচাৰীৰ পৰা আনি যদি মেলি দিয়া হয়, এই জাপানী কাৱৈ মাছৰ ধৰি লওক আপোনাৰ ফিচাৰীত কম দিনৰ ভিতৰত ভৰ্তি হৈ পৰে। আৰু ইয়াক জালৰ জৰিয়তে চিপ জাল বা এনেকৈ সন্ধিয়া আৰু ৰাতিপুৱা সময়ত কিছু খাদ্য দি পেলাই ধৰি আপুনি নিয়মিত ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। আৰু খুব তীব্ৰ গতিত বংশবৃদ্ধি হয়। ই এক ভাল প্ৰজাতি। আৰু ধৰি লওক জাপানী কাৱৈ পুখুৰীত ধৰি লওক যিকোনো সময়ত আপুনি এনেদৰে ধৰি লওক কিছু তুঁহগুৰি বা ভুচি ছটিয়াই আপুনি ধৰি লওক আজৰি টাইমত ফিচাৰীত এক নান্দনিক দৃশ্যৰ কাৰণে মই তেনেকৈ অনুভৱ কৰোঁ যে ভাল লাগে চাই। বলক ভিডিঅ'টোৰ মাধ্যমেদি ভিডিঅ'টো কোনফালে গৈছে মাছবিলাক, কি মাছ এইবিলাক? জাপানী কাৱৈ হেৰি তোমাৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হতিবংশন গগৈ। ঠিক আছে।
জাপানী কাৱৈ মাছ আমি এতিয়া চাম। তুঁহগুৰি দিয়া হৈছে। এতিয়া জাপানী কাৱৈ মাছৰ পোৱালি খুব সঘনাই দিয়ে। আপোনালোকে চাব এতিয়া তুঁহগুৰি বা ভুচি খাবলৈ এতিয়া ওলাই আহিব। জুন জুলাই মাহৰ পুখুৰী এতিয়া বৰষুণৰ পানীত সম্পূৰ্ণ পানী ভৰ্তি হৈ আছে আৰু আমাৰ গ্ৰাছ কাপ, কমন কাপ লগতে অতি সোনকালে বৃদ্ধি হোৱা বংশবৃদ্ধি হোৱা আমাৰ জাপানী কাৱৈ নামৰ যি কাৱৈ মাছৰ পোনা এবাৰ দিয়াৰ পাছত আপোনাৰ কণ্টিনিউ পোৱালি দি থাকে আৰু আমাৰ কমন কাপ মাছৰো সেই তেনেকৈ বৃদ্ধি হৈ থাকে অট'মেটিক স্বয়ংক্ৰিয়ভাৱে। আমাৰ ৰঙালাওৰ গছ কেইজোপা লাহে লাহে বাঢ়িছে হেণ্ডালিৰ ওপৰত। এতিয়া দুপৰীয়াৰ সময়। দুপৰীয়া আজি গ্ৰাছ কাপৰ কাৰণে কিছু কলপাত ফিচাৰীত দি দিছোঁ আৰু পুতুককৈ মন গ'ল বোলো কিছু ভিডিঅ' তৈয়াৰ কৰা যাওক আৰু পুখুৰীৰ পাৰে পাৰে মই ভিডিঅ' বনাব আহিছোঁ। আৰু ইয়াত সাপ ওলোৱা ভয় থাকে। অলপ আগতে এটা সাপ লগ পাইছিলোঁ, সেইকাৰণে সাৱধানে মই গৈ আছোঁ। পুখুৰীৰ পাৰত আপোনালোকে দেখিছে আমাৰ হালধি আৰু বিভিন্ন মাহজাতীয় গছবিলাক বাঢ়িব ধৰিছে। পুখুৰীৰ পাৰত এনেদৰে তামোল পুলি ৰোপণ কৰা হৈছে এইবাৰ। আৰু গ্ৰাছ কাপে বহু সময়ত আমি কলপাত দিব নোৱাৰোঁ, সেইটো কাৰণে বাঁহৰ আগবিলাক কাটি দিয়া আপোনালোকে দেখিছে। বাঁহ পাতো গ্ৰাছ কাপে ব্যাপকভাৱে খায়। যোৱা বছৰো আছে গ্ৰাছ কাপবিলাক ডাঙৰ। জাপানী কাৱৈ দেখিছে আপোনালোকে, এইটো গুড়া খাবলৈ ওলাই আহিছে। তামোল বাৰী দেখিছে আৰু এইবোৰ আমাৰ ফটুকলা গছ, আমাৰ বনৌষধি হিচাপে ব্যৱহাৰ হয়। বিশেষকৈ নিমনীয়া ঔষধৰ লগাৰ কাৰণে এই ফটুকলা গছৰ বিশেষ প্ৰয়োজন হয়।